ভাবিছো কি বনাও আৰু এনো আচলতে আমি খেতি কৰি বহুত বেছি ভাল পাম বাৰটাত মই মজদুৰি কৰি আছো যিটো নিকা বনাই আছে সব একদম ঠাণ্ডা হ'ব এনেকুৱা অৱস্থা লৰাই ফ্লট মাৰিলে কি হ'ব ঠিক নাই কামত লাগি আছে অৰ্ডাৰ আহিছে দাদাই মোক হেল্প কৰি দিছে গাইজ ওয়েলকাম বেক আৱাৰ সুকন্যা ব্লগছ আৰু কি খবৰ আপোনালোকৰ সকলোৰে ভাল আজি মোৰ এক্সাম আছিলে এক্সাম দি আহিলোঁ আমি কালিৰ পৰা ভাবি আছোঁ হা আমাৰ ৰুমত এটা গোন্ধ মলমলাই আছে আৰু সেই গোন্ধটোৱে মোক ডিষ্টাৰ্ব কৰিছে মই কালিৰ পৰা ভাবি আছোঁ এই বস্তুটো কি বনাব পাৰে এনেতো খাব পাৰিম মই খাই বেয়া পাওঁ মানে সেই বস্তুটো হ'ল কল যিটো মই খাই বেয়া পাওঁ বুলি ক'ব পাৰি মানে মই নাখাওঁ जैसे कि मधुरी भी मैं खाई बेया पाऊँ जामुक कल एवं मैंने मैं खाई बेया पाऊँ किन्तु कि हल जाने ना आमार घर माने तो गाइज घर पर माए कल आनी दिছিলে আৰু যেহেতু মই বা আৰু ভাইটি ইয়াত আছো ঘৰত কোনো নাই সেইকাৰণে মায়ে ইয়ালে আনি দিছিলে এতিয়া আমি কল খাব পৰা নাই কাৰণ কি আমাৰ ওচৰত বহুত আছে আৰু যেতিয়া বস্তু এটা বহুত বেছি হয় তেতিয়া সেইটো বস্তু খাবলৈ মন নোযোৱা হয় তো ভাবিছো কি বনাও আৰু এনো গৰম পৰিছে সেইকাৰণে ভাবিছো তাৰ পৰা মই আইচক্ৰীম বনাও আৰু আইচক্ৰীমৰ নামটো কি হ'ব মই নাজানো খায়ো কেনেকুৱা লাগিব মই নাজানো কিন্তু বনাই চাব পাৰোঁ এইফালে চাওক আমাৰ জলকীয়া লাগিছে জলকীয়া বেঙেনা আচলতে আমি খেতি কৰি বহুত বেছি ভাল পাম স্পেচিয়েলি মই খেতিয়ক হ'ব বিচাৰোঁ বহুত ডাঙৰ খেতিয়ক বলক কি বনাব পাৰোঁ চাওঁ আমাৰ আচলতে গাইজ মই চেলফি কৰি লৈছোঁ মোৰ কেমেৰাটো অলপমান বেক কেমেৰাটো বেয়া হৈছে বাৰ কাম কৰি আছে ইয়ালৈকে চাউণ্ড আহিছে তো এইটো চাওক ইমান আৰু আছে মই লৈ আনিছোঁ ৰ'ব চাওক খেতিয়ক হ'লে মানে কিমান লাভ হয় সেইকাৰণে মই খেতিয়ক হ'ব বিচাৰোঁ নিজৰ ঘৰতে চব থাকিব যি খাব মন চব খাব পাৰে ইমান গালো নালাগে চাগে হা ইমান গাল নালাগে ফাৰ্ষ্ট টাইম বনাম ভাল হ'লে মানে আকৌ কাইলৈ বনাম বেয়া হ'লে মানে নষ্ট হ'লে মানে মোক মাৰটো কালি দিব ফোন কৰি তো এইখিনিকে বনাওঁ নেকি মই আচ্ছা এতিয়া কি কৰিব লাগিব জানেনে ইয়াৰ কাৰণে আমাক লাগিব কি লাগিব গাখীৰ লাগিব তো এক ছেকেণ্ড জমনিৰ কথা কি জানেনে মই যেতিয়া কিবা এটা বনাবলৈ লওঁ তেতিয়াই মোৰ ওচৰত বস্তুবোৰ গায়ব হৈ যায় নোহোৱা মানে আমাৰ ফ্ৰিজত মানে আমাৰ ৰুমত বস্তু নোহোৱা হৈ থাকে তো এতিয়া ইয়াত অলপমান আছে আৰু এইটো এটাহে আছে এতিয়া এইটো গৰম কৰিলোঁ গৰম কৰি ল'ব লাগিব আচলতে মই নিজেও নাজানো কি বনাইছো আৰু আজিলৈকে বনাই আৰু ৰেচিপিও মই এনেকে চোৱা নাই ইউটিউবত মাৰি বাছ মোৰ দিমাগত আহিছে মই এনেকে বনাব পাৰো বুলি নাজানো কি হয় আচলতে কিবা এটা কৰিব লাগে নিজে তেতিয়া কিবা এটা গম পাম ন কলটো ইয়াত নকৰো কাৰণ কি ইয়াত ক্ৰীম বনাব এইটো হাতেৰে গুচাই লওঁ যিহেতু হাতেৰে গুচাব পাৰি এইটো কাটিব লাগিব চৰিৰে তো গাইজ যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কেনেকুৱা আছে কমেণ্ট কৰিব অ'কে আচলতে মোৰ একাউণ্টত ডিলিট হোৱাৰ পৰা দিবলৈ মন নাইকিয়া হৈ গৈছিলে ভিডিঅ' কিন্তু আকৌ মোৰ এনেকুৱা লাগিছে মই এতিয়া দিবলৈ মন গৈছে কিন্তু নতুন একাউণ্ট আকৌ মানে ইমান কষ্ট কৰি পিনি ছাবস্ক্ৰাইব ইমান গাল হৈছিলে তাৰপাছত ডিলিট মোৰ এনেকুৱা হয় ন এটা বস্তু যদি মই এবাৰ কওঁতে নাপাওঁ মোৰ এনেকুৱা লাগে চাগে ভগৱানে সেইটো মোক দিব বিচৰা নাই সেইকাৰণে মোৰ পৰা সেইটো নোহোৱা হৈছে মই সেনেকৈ হ'ব সেইকাৰণে মানে এবাৰ বা দুবাৰ কৰোঁ দুবাৰ যদি বস্তু ন মই সেই বস্তুটোৰ লগত লাগি নাথাকোঁ কি সেইটো মোৰ কাৰণে নহয় এতিয়া মোৰ এনেকুৱা হৈছে কি চাগে ইউটিউব চেনেলটো মোৰ মানে মোক খুলিব নালাগিছিলে চাগে সেইকাৰণে চাগে ডিলিট হৈ থাকিলে
ভগৱানে চাগে তেনেকুৱা কিন্তু এতিয়াতো মোক কৰিব মন গৈছে আৰু বা একাউণ্টলৈ কৰি আছে ইমান লাজ নাইকিয়া দেখিছে এতিয়া ইয়াত বেছি হৈ গৈছে সেইকাৰণে ইয়াত কাটি লওঁ অ'কে মই আপোনালোকৰ লগত কথা পাতি মোৰ এইফালে গাখীৰ কৰি গৈছিলে মই ভাল দেখিলোঁ কমাই দেখিলোঁ চাওক সৰুকৈ কাটো যাতে মিক্স কৰোঁতে ভাল হয় মিক্স কৰি লওঁ আৰু ইমানকাল হ'ল ইমানকালটো নালাগে বহুত কল হৈ আছে বেয়াহে হৈ যাবগৈ মই ভাবিছিলোঁ হা NCC-লে নিম NCC যিহেতু আমি বহুত বেছি কিবা কৰোঁ গ্ৰিল কৰোঁ তাত আমাৰ খাব লাগিব আৰু তেতিয়া মই পোৱালিটাক খাবলৈ দিম ভাবিছিলোঁ কিন্তু এতিয়া এক্সাম যিহেতু হৈ আছে এক্সামৰ মাজতো NC ক্লাছ নিদিয়ে যিমান দিয়ে নহওক কিয় সেইকাৰণে এতিয়া মই নিজে কিবা কিবি বনাই খুৱাব লাগিব কাৰণ বাইদেউ অফিচ যায় কামত লাগে এক্সামিনেশ্যন পৰি যাওঁ আৰু এতিয়া আমাক কি লাগিব জানে মিক্সি লাগিব কাৰণ এইটো মিক্স কৰিব লাগিব এই আপচানা তোৰ কাৰণে বনাই দিছিলে চা তাইক ফটো মাৰি দিব লাগিব এনে তোৰ মাজত কেনেকুৱা হৈছে চাউণ্ড তাইক আপচানা এইটো আপচানা পিটো কি লিখিছ আফচানা হে আফচানা নহয় নহয় আফচানা হে কি হয় আপচানা এপি হয় মই সেইটো এই আফচানা বুলি ভাবিলো আফচানা আপচানা এফ কেনেকে হ'ব আপচানা মই ভাবিলো আফচানা হয় চা তাই এই হয় নে পি হয় তাকে প্ৰথমে এইটো দিছা যদি তাকে এইটো আফচানা হয় যদি নহয় পি ঠিক আছে যদি পি হয় মই পিছতকে পি কৈ দিম ন তো পি কৰি দে ন তেতিয়া এটা দেখাইতো লওঁ প্ৰথমত यहाँ से हाथों में ब्लॉग बना रही हूँ बेंकी लॉरी पहले ये दिखा मेरे काम के बीच में आने वाले लोग मुझे पसंद नहीं है बेसिकली मैंने हो सकता हम क्या दें ओके अभी हम करेंगे इसको मैं गम पाइसु गमे गमे दिले किबा हबो नि बा एकु নহলে ओ प्रभु अलग मिनट कर ना प्रभु हम आ गए हूँ दूसरे रूम में वो सब पौधा को से गरम लगा लो गरम चलो कैसे याद है अलग वीडियो क्या এতিয়া নাখা মই কাম কৰি আছো বহুত বেছি কৰিলো তেতিয়াতো গোটেই মই চাফা কৰিব লাগিব হয় ছাৰ লওক ইয়াৰ লগত মই এতিয়া কালাৰ এটা মিক্স কৰিলোঁ মই খাই চাওঁ যে এনেকুৱা লাগিছে এইটো কাপটো মই ফিল্টাৰৰ ওচৰত থলোঁ যাতে মই পানী দিয়া লাগিলে খাব পাৰোঁ আৰু গিলাচ নাথাকিলে এলাহতে নাথাকে নহয় সেইকাৰণে ফিল্টাৰৰ ওচৰত থৈ দিছোঁ ঠিক আছে তাৰমানে মই এতিয়া কিবা দিব পাৰোঁ
এতিয়া আপোনাৰ মছলা হ'ব লাগিব। अरे हमारे दिमाग है ना है वो बात আপুনি মানে আপোনাৰ গ্লাছ আনক এটা আপুনি নিজে বনোৱা নি এটা ধুই আনি দেখোন ও এবোৰ কিনা হয় না ভাবিছো মোৰ তাৰিফ কৰিছে মোৰ বস্তুটো লৈ পিনে নহলে ये देखो गाइस अभी इसको हम हटे दीदी कैमरा में आवाज नहीं सुन रहा ये खा गया बता ठीक है এইটো মই নাজানো কেনেকুৱা লাগে এইটো খাই ভাল লাগিছে বুলি মই নিজেও গম পাইছোঁ সেই মই আগতে আৰু কিছু ভাল লাগে এইটো খাইছোঁ আমাৰ ৰুমাল আৰু আছিলে না ৰুমালটো লৈ শেখে দিছ নি খাই চাম তই হেৰি নিদিয়ে নি আমাক সেইটো কাইলৈ পাছলৈকে খাব আনিম লাবি মই বিজনেছ কৰিব পাৰিম নে ইয়াৰ লগত ভাল হৈছে আৰে আৰু অকণ লাইট হ'ব লিখা আৰে ফাৰ্ষ্ট টাইম বনাইছোঁ ন ফাৰ্ষ্ট টাইম বনাওঁতেনো পাঞ্জা পাৰফেক্ট হ'ব হয় এনেকৈ এতিয়া ভণ্টিজনীৰ কাৰণে মোৰ কাম কৰিলেতো কাঁহী বাতি ওলাবলৈতো কাঁহী বাতি ধুই লওঁ অ'কে তো গাইজ এতিয়া কি কৰিব জানে মই কি কৰিম জানেনে এতিয়া মই পঢ়া শুনা নকৰোঁ কাৰণ ভাইটিক দাদাই পঢ়াইছে এতিয়া মই কি মই বৰবাদ মানুহ হয় মই বৰবাদী ৰাস্তাত গৈ আছো কাৰণ মই এতিয়া বাৰ লগত কাম কৰিম আৰু মই হাজি এটকাও নিদিওঁ পাৰি চাব পাৰে কালিৰ অৱস্থা আৰু এতিয়া গৈ ফটো মাৰিম ৰ'দত চাব পাৰে মই জাষ্ট গা ধুই আহিছোঁ গোটেই ঘৰ কাম কৰি যিহেতু কলেজ বন্ধ সেইকাৰণে গোটেই কাপোৰ ধুলোঁ গোটেই আৰু ঘৰ চৰ মুচিলোঁ এতিয়া মোৰ ইমান ভোক লাগিছে ভাত পানী বনাই লৈ ৰিয়ানিতে যাবলৈ ৰিয়ানিতে গ'ল এতিয়া মই ফটোশ্বুট কৰোঁ নহ'লে ৰ'দ যোৱাৰ পাছত ফটো ভাল নুঠিব বহুত বেছি ভোক লাগিছে কিন্তু ৰ'দটো গ'লে মানে মোক প্ৰায় মাৰিব সেইকাৰণে বলক তো গাইজ এইটো হ'ল আমাৰ বাৰটাত মই মজদুৰি কৰি আছোঁ যিটো নেকি মই পইচা পাতি নাপাওঁ দেখিছেনে ৰ'দত এনেকৈ ফটো মাৰিবলগীয়া হয় আপোনালোকৰ কাৰণে So guys, শান্ত কমাক তো গাইজ মই এতিয়া মোৰ আইচক্ৰীম বনাম আৰু চেভিক দিবলৈ যাম তাইক দিবলৈ যোৱাৰ আগতে মই নিজে টেষ্ট কৰি চাব লাগিব অ'কে তাইৰ কাৰণে কেনেকৈ লৈ যাওঁ গম পোৱা নাই বুজি পোৱা নাই মানে গাইজ গোটেই এনেকুৱা বনি আছে চব দেখোনতে ভাল লগা নাই বাৰু এনেকুৱা লাগিছে কিবা দিছিলোঁ অনলি গাখীৰ আৰু ক্ৰীম কেনেকুৱা লাগিছে সঁচাকৈ কওক আচলতে মই কল খাই বেয়া পাওঁ যে সেইকাৰণে এইটো ৰিয়ানাৰ টিফিন হয় তাত সোমাব নাই চাওঁ নাই সোমোৱা এইটো কেনেকৈ লৈ যাওঁ বাৰু এনেকৈ এটা হাতত ধৰি লৈ যাম ন গোটেই ধূলি কিয় লৈ যাম বাৰু এইটো অঁ হটকেছটো আছিলে ন কৈছো হটকেছটো আপোনাৰ হা কিয় এতিয়া যে আনিছিলে যে সেইদিনাখন যেনে দিছিলে যে ইয়াত যে তাত আছিলে
Pero মই ঘৰলৈ লৈ গৈছিলোঁ ৰাস্তাত যাম খাওঁতে এই দুদিনৰ আগত এতিয়াই মোক কৈছিলে এইটো হটকেছটো আমাৰ আছিলে কি শুনিছে কওকচোন ক্লাছটো শুনি আছোঁ কি হ'ল সেইটো লাগে এইটো ভৰাই লৈ যাওঁ ক'ত ভৰাই লৈ যাম নহ'লে তাতে আছিলে তাতে পাকঘৰত তাতে তাতে আছিল সেইকাৰণে কল লৈছিলি ক'ত থাকিলে তাইৰ কাৰণে ইয়াতে কল লৈ লৈছোঁ তাই হেনো কল খাই ভাল পায় আৰু এইটো লৈ লওঁ এইটো কেনেকৈ লৈ যাম হয় মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু ইয়াত চাওক এতিয়া যাম তাইৰ ঘৰলৈ এনেকৈ লয় কালিটো পোলা লয় বাৰে কিবা দৰকাৰিছে আমাৰ মেডামজি ওলাই আহিছে মই ইমান ধূলিৰ মাজত আহিছোঁ নিজৰ মুখখন কেনেকুৱা হৈ গ'লগৈ একদম ধূলি ঠাণ্ডা একদম ঠাণ্ডা হ'ব সেনেকৈ ময়ো ভাবিছোঁ ফাৰ্ষ্ট টাইম বনাওঁতে ভাল হৈছে মই ভবা নাছিলোঁ ফ্ৰাই কৰ ফ্ৰাই কৰা মেগী খাব নে বইল কৰা মেগী খাব আপুনি যি দিয়ে আপুনি যি খাই কয় সেইটো বনাব মানে এনেই কষ্ট নকৰোঁ তুমি যি বনাব মই খাই দিম তুমি যে সঁচাকৈ এডিট কৰিম চাওক চোৱা বেষ্ট ফ্ৰেণ্ডজনীয়ে ফ্লট মাৰোঁতে এনেকুৱা অৱস্থা ল'ৰাই ফ্লট মাৰিলে কি হ'ব ঠিক নাই जो हमको नकौर पसंद है वो चलेगा গাইছ এয়া চাওক আমাৰ মেডামে আনি দিলে এতিয়া মই কাম আৰম্ভ কৰিব লাগে কাইলৈ এক্সাম আৰু মই ইয়াত চলো দাদা মোক অলপ হেল্প কৰিব কাটি দিওঁতে আপুনি গাইছ এতিয়া কালি আইচক্ৰীম খোৱা আৰম্ভ অথনিয়ে হ'লে আমাৰ দাদাইদেউ খাইছিলে এইফালে আমাৰ বাইদেউ আৰু আমাৰ পোৱালিও খাইছে কেনেকুৱা হৈছে কওক কেনেকৈ কাটিলি তই অলপমান তেতিয়া ঠিকে আছিলে তাৰপাছত এতিয়া চাব পাৰে আমি গোটেই কামত লাগি আছোঁ অৰ্ডাৰ আহিছে দাদাই মোক হেল্প কৰি দিছে এইফালে বাইদেউজীও খাই লৈছে আমাৰ দাদাই যে খেলৰ পৰা আহি খাই লৈছে তাৰপাছত পঢ়িব তো গাইছ আপোনালোকৰ মৰমৰ সুপ্ৰিয়া দেউৰীয়ে নপঢ়া নুশুনাকৈ এক্সামৰ আগত এইবোৰ কৰি আছে যিহেতু অৰ্ডাৰ আহিছে কৰিবই লাগিব হয় নাই নহ'লে মই কেনেকৈ খাম এতিয়াতো মই বুঢ়ীও হ'লোঁ আৰু এতিয়াতো বায়ে মোক পইচা দি পঢ়ি থাকিব নোৱাৰে কামটো কৰিব লাগিব ভাল লাগিছে ন কোনোবাই যদি মোকো দিয়াহেঁতেন বনাই হা কিমান ধুনীয়াকৈ সজাই ৰাখিলোহেঁতেন কিবা এটা দেখাইছোঁ হা মোক কোনোবাই ৰস দিছিলে ৰস গৈছে এয়া চাওক মই ধুনীয়াকৈ সজাই ৰাখিছোঁ এইটো চেভিয়ে দিছিলে এই ৰস প্ৰথমবাৰ এইটো কোনোবাই দিছিলে ধুনীয়াকৈ ৰাখিছোঁ কিন্তু বিচাৰক কি এনেকুৱা ডাঙৰ বুকে এটা বনাই বুলি কোনোবাই দিয়ক এতিয়া এইবোৰ বনাই পিনি শুম আৰু তো গাইছ ইমানটি আছিলে মোৰ আজি ব্লগটো তো লগ পাম অন্য এটা ভিডিঅ'ত সোনকালে লগ পাম যিহেতু এক্সামৰ পাছত মই আৰু কিবা এটা কৰিম বুলি ভাবিছোঁ তো বাই বাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমাৰ পোৱালিটোক চাব লগা হৈছে এতিয়া তাকো চাম